নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ মাহঁতৰ বাৰীৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ইয়া দেখিছেনে লাই এতিয়া শাকৰ ছিজন আহি গ'ল আৰু মই শাক খাই বহুত বেছি ভাল পাওঁ মা আসলে শাক বুটলি লৈ গ'ল আৰু এতিয়া মই মানে শাকখিনি দেখি ভিডিঅ' কৰিহে ভাল লাগিছে আৰু ইয়া দেখিছেনে ভিতৰত মায়ে শাকখিনি ধুই মেলিও আজৰি হ'লগৈ এতিয়া বনাব দেউতাই ইয়া ৰৌ মাছ লৈছিলে পুৰা লোকেল ৰৌ মাছ হয় এতিয়া মাছৰ লগত লাই বনাই নি কি বনাই মই ক'ব নোৱাৰোঁ বাৰু মায়েহে বনাব এতিয়া লাইখিনি মায়ে মাছৰ পেটুৰ লগত বনাম বুলি কৈছে আৰু এইপিনে জাতিলাও আছে মাছৰ লগত বনাব আৰু এই বছৰৰ লাই শাক আপোনালোকে খালেনে যদি খালে কমেণ্টত জনাব লাই শাক কেনেকৈ খাই ভাল পায় বাৰু মই মাছৰ লগত হওক সুদাকৈ ভাজিৰ লগত হওক মাংসৰ লগত হওক সকলো লগতে ভাল পাওঁ আৰু মোৰ দুপৰীয়া ভাত সাজ হৈ গ'ল কাঁহী সজাই থকা নাই দেই একদম ঘৰত খোৱা ভাগেই তৰকাৰী ভাততে দি মাছৰ তৰকাৰী লাই একদম খাই লওঁ আকৌ লগ পাম আপোনালোকক অন্য এটা নতুন মিনি ভ্লগৰ বাই